Good morning everyone. কি খবৰ সকলোৰে যোৱাকালি মই ভ্লগটো আপলোড দিয়া নহল অলপ বিজি থাকিলো দিনটো কি কৰিল নকৰিলো একচুয়ালি ৰাতিটো ভিডিওটো এডিট কৰিব টাইম নহল গতিকে ভাবিছো আজি ৰাতিপুৱা আপলোড কৰো যোৱাকালি একচুয়ালি আমাৰ মোৰ হাজবেণ্ডৰ মানে তেওঁৰ ষ্টুডেণ্ট কেইগৰাকীমান আহিছিল আমাৰ ঘৰলে তিনিজনী ছোৱালী আহিছিল হেতৰ লগত দিনটো পাৰ কৰিলো ধুনীয়াকৈ ক'ত ফুৰিব গলো গতিকে কালিৰ ভ্লগটো মই আজি ৰাতিপুৱা এতিয়া আপলোড কৰিম আপোনালোকে চাব ভিডিওটো বহুত ধুনীয়া হ'ব আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব বলক তেনেহলে ভিডিওটো আৰম্ভ কৰো এয়া তেওঁ আহি পলে স্কুলৰ পৰা আৰু বাইকতে তিনিজনী উঠি আহিছে একদম ছাৰৰ ঘৰ চাব বুলি একদম আৰু ৰাতি থাকাকেও আহিছে আৰু আগতেও এনেকৈ তেওঁৰ ষ্টুডেণ্ট আহিছিলে তিনিজন এবাৰ ছোৱালী তিনিজনী আহিছে মোক কৈছে আৰু লৈ যাও ইহঁতক আৰু ইমানে লাজ কৰে চাকচোন কিবা এটা খুদিলেও কেনেকুৱাকৈ লাজত থাকে একদম লাজে কৰি থাকে ইহঁতে আৰু এতিয়া ভাবিলো হিয়তক অকমান সাৰণ বিলৰ পিনে ফুৰাই লৈ আহো হিয়তে আকৌ মাইনাক ৰেডি কৰিম বুলি ক'লে মোক ক'লে আমি ৰেডি কৰি একদম টিকনি হিয়তেহে বান্ধি দিব চুলি আৰু খুব ভাল পাইছে মাইনাই আৰু আমি ইয়া ওলালো ইচ্ছে সাৰণ বিলৰ পিনে যাবলৈ ভাবি আই বুলি কোৱা হাই আৰু এটা সাৰণ ভাবিছো ঘৰলৈ যাও ঘৰত গৈ অলপ ৰেষ্ট লৈ কিবা এটা খাই লৈ আকৌ যেহেতু আমি গান্ধী ফিল্ডৰ পিনে ওলাই যাম এয়া ঘৰত আহি পালো আহি ভাবিছো আমি পাস্তা বনাম এয়া পাস্তা বইল হৈ আছে আৰু এবাৰ পাস্তাটো অলপ গ্ৰেভি টাইপ কে বনাম আপোনালোকে চাবচোন আৰু কেৰাহী তেল গৰম হৈ আছে আৰু ইয়াতে মই গাজৰ বিলাহী এনেকৈ পিয়াজ কাটি ৰেডি কৰি লৈছো পুৰা বইল হৈ আছে আৰু এয়া আমাৰ গ্ৰেভি পাস্তা ৰেডি হৈ গল এনেকৈ খাই পাইছে না আপোনালোকে মেগি যেনেকৈ আমি গ্ৰেভিকে খাওঁ মই এনেকৈ পাস্তা আৰু গ্ৰেভিকে বনাও একদম গৰম মছলা অকমান দিয়ে ক্যাপসিকাম গাজৰ পিয়াজ ধুনীয়াকৈ বনাও আৰু খাবলৈ বহুতেই ভাল হয় আৰু আমি সবে খালো খাই লৈ এতিয়া আমি ওলাই আহিলো মেলা নহয় একচুয়ালি তিৱা সকলৰ মহোৎসৱ হৈ আছে গান্ধী ফিল্ডত আহি দেখিলো মোৰ ফেভাৰিট মাকৈ আৰু মাকৈ মই খুবেই ভাল পাওঁ আৰু মেলাত কি কৰো আহকচোন চাও নিজক তিৱাখনিৰ পৰিচয় দিবৰ কাৰণে কেতিয়াও কোনটা ভূত যাতে নকৰে মই সকলোকে অনুৰোধ জনাইছো আজি আপোনালোকে ভাবিব পাৰে এইবোৰ নাচ গান কৰি কি পাব মই 1975 দাঙি ধৰা আগতে মই তিৱা আমাৰ ৰাজ্যলৈ দুআষাৰ ক'ব বিচাৰো আজি অনুষ্ঠানটো মৰিগাঁও জিলাত হৈ উঠাৰ কাৰণে বহুতো মই আশা কৰোঁ আৰু এই তিৱা সাংস্কৃতিক মহোৎসৱত জড়িত সকলো আৰু ফাইনালি বাৰ্বিয়ে পাই গল তাইৰ ফেভাৰিট বস্তু আৰু এইখনত উঠিব বলতে তাইক আৰু একোৱে নালাগে আৰু চাকচোন কি ধুনীয়াকৈ খেলি আছে আৰু যিমান মাতিলেও নাহে আৰু যিয়ে নহওক অলপ সময় খেলিব দিলো ইয়াৰ পিছত ভাবিলো কিবা এটা খাই লওঁ আৰু গৈ ঘৰত গৈ ভাত বনাই থাকিব নালাগে গতিকে আমি গোটেইকেইজনী তাৰ পৰা ওলাই আহিলো মৰিগাঁৱৰ চিলিজ আৰু চিলিত সকলোকৈ ধুনীয়া লাগে খাবলৈ আৰু ইয়াতে গোটেইকেইজনীকে খোৱালো সিহঁতে যেহেতু এইবিলাক ঠাই ঘূৰি আহি পোৱা নাছিল বহুত ভিতৰত
গাঁৱৰ ভিতৰত থাকে যিহেতু সিহঁতে ঘূৰি ভাল পাব সেইকাৰণে চবকে অলপ ওলাই লৈ আহিলোঁ ৰেষ্টুৰেণ্ট ফুৰালোঁ চবতে ফুৰালোঁ বহুতে ফূৰ্তি পাইছে সিহঁতে আমাৰ ঘৰত আহি বহুতে ভাল পাইছে আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব পুনৰ লগ পাম বাই বাই